বতৰটো চাওকচোন কেনেকুৱা কৰি আহিছে, একদম কেনেকুৱা ক'লা কৰি আহিছে বতৰটো। এনেকুৱা বতাহ মাৰিছে মানে কি ক'ব, এনেকুৱা লাগিছে গছ গছনিবোৰ ভাঙি পৰি যাব নেকি, তেনেকুৱাই লাগিছে। চাওকচোন কেনেকুৱা বতাহ, বতৰ কেনেকুৱা দেখিছেনে, এনেকুৱা ক'লা কৰি আহিছে নহয়, দেখিছেনে আন্ধাৰ হৈ বতৰটোৰ গ'ল অৱস্থা আৰু দেই কেনেকুৱা? কাৰণে। একদম পুৰা ক'লা কৰি আহিছে, চাওকচোন একদম পুৰা ধুমুহা বতাহ বৰষুণ আহিছে আমাৰ কেনেকুৱা এইফালে। হৈছে নহয় কেনেকুৱা হিলিছে গছখিনি প্ৰকৃতিৰ দেখিছেনে? ৰূপ ভয় লাগি গৈছে, ধৰিবই মানুহ নোৱাৰি। ৰখিব নোৱাৰা হৈ গৈছে। ৰাতিপুৱাৰ পৰা বতৰটো অলপ পুৰা এই বেয়াই ডাঙৰ ডাঙৰ আছিলে, বৰষুণ আহি গৈছে। 4টা বজাৰ পাছত কেনেকুৱা অৱস্থা হৈ গ'ল অকণমান দেৰি হ'লে। পলাইছে এইফালে চাওকচোন কেনেকুৱা ইমান বতাহ ডাঙৰ ডাঙৰ বৰষুণ মাই পৰিছে, গড। ইমান ডাঙৰ পুৰা ডাঙৰ বৰষুণ, শিল বতাহ পৰিছে বৰষুণ নহয়, দিছে আমাৰ ইফালে। মানুহে বাস কৰিব কেনেকুৱা পুৰা হ'ব শিল নোৱাৰে পৰিছে, আৰু। পুৰা এই ডাঙৰ ডাঙৰ বৰষুণ। ভাল লাগে এইফালে চাওকচোন কেনেকুৱা ডাঙৰ ডাঙৰ শিল পৰিছে, কি ক'ব আৰু চাওকচোন। উপায় নাই মানে দেখাবৰ কাৰণে হেৰি হৈ যায়, সেইকাৰণে দেখাই দিলোঁ মানে ইমানেই ডাঙৰ ডাঙৰ শিল পৰিছে, ইমান ডাঙৰ ডাঙৰ শিল মানে পৰিছে ভিডিঅ' কৰোঁতে চাওক। কৰোঁতে বোলে গলিয়ে গৈছে, পৰিছে কি গলিছে ডাঙৰ ভাঙি ডাঙৰ একদম শিল। পৰি একদম